হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আজি মানে কঁঠাল এটা পকি আছিলে, তাকে মানুহজনে ফালি লৈছে দেখিছেনে খাবলৈ। মই বাৰু এইবছৰ মানে কঁঠালেই খোৱা নাই, তাকে এফুটমান খাই চাম আৰু। চাওকচোন কঁঠালটো, হাল এডাল ভৰাই থৈছিলে। পকা কঁঠাল খাই কোনে কোনে ভাল পায় বাৰু ক'বচোন দেই। আকৌ এইফালে দেখিছেনে আমাৰ এইকেইটা আহিলেই খাবলৈ আৰু। তো ময়ো খাই চালোঁ আৰু এফুট দুফুট। মিঠাটো আছে, কিন্তু আৰু অলপমান পকিব লাগিছিলে। তাৰপৰা সিহঁতকো দি দিলোঁ আৰু আমি এফুট দুফুট খাই। তাৰপিছত আকৌ মাহঁতৰ ঘৰলৈ আহিলোঁ। মাহঁতৰ ঘৰত অলপমান বহি পিনি মায়ে ভাত উলিয়াইছে আমাৰ আগতে। তো ভাত কেইটামান খালোঁ আৰু। মানুহজনো আহিছে, ভাত দিছিলে, মাছ, জিকা ভাজি, দালি তেনেকৈ খালোঁ আৰু। তাৰপৰা ঘৰলৈ বুলি আহি আছোঁ আৰু। তো আজিলৈ ভিডিঅ'টো ইমানেই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।